কাচি ওলাই নাহে ঘৰলৈ ওলাইছোঁ এই বেটি আগতে বহি আছে আৰু এয়া লৈ লৈছোঁ পানী বটল ভাত লগতে খুটিও দুটা লৈ লৈছোঁ চাহ দিবৰ কাৰণে গুচি আহিছোঁ হা পুৰা ঠাণ্ডা আছে দেই মনো যা বহি থাকে যা পুনৰবাৰ স্বাগতম জনাই লৈছোঁ স্বপ্না লাইফ ষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আৰু এতিয়া মই এনেকুৱা ৰ'দত পথাৰত পৰি আছোঁ আৰু এয়া বেটি ভাত দুবাৰ খালেই পথাৰলৈ আহি আৰু পোৱালিটো অহা নাই গ'লগৈ বাপেকৰ লগত আহিছিলে ইমান ৰ'দত থাকিব নোৱাৰে অলপ বহি লৈছোঁ আছে আৰু ধান দাবলৈ বহুত চাহ তাহ নানিলোঁ আজি প্ৰথমবাৰ বুলি কিন্তু ভাতটো লৈ আহিছোঁ খাব লাগিব অলপ দেৰিমীয়াকৈ ধানটো অলপ দাই লওঁ সৰু হিৰো আহি পালে এইপিনে ডাঙৰ হিৰো এইপিনে খোজকাঢ়ি আনিছে কেঁচা চেনা মোৰ ঘৰত কি কৰি আছিলে কিমান সময় ফোন চাই আছিলোঁ এই গৰমত মই যে ধান দাই আছোঁ মোলৈ থবি দেহা শুকাই গৈছে গামোচাখন লৈ ল'গৈ মাথাত কোলা পৰি থাকিবি এতিয়া পথাৰত ভাত খাই ভাল লাগে ন ভাইটি বেয়া লাগে হয় নহ'লে জাগে যা ঘৰ জাগে যা ভাত পথাৰততো ভাতটো খাই ভাল লাগে কিন্তু ভাত খাবলৈ আমাৰ ডিছ নানিলে এনেকৈ খাই দিওঁ পথাৰ আজিলৈ সামৰিলোঁ গধূলি হ'ল সোনকালে যাবও লাগিব প্ৰায় গধূলিয়ে হ'ল আৰু চব এইপিনে আন্ধাৰ হৈ গ'ল মুনু ব'লা গৈ থাকা এয়া সামৰিলোঁ আজি আকৌ কাইলৈ আহিম ধান দাবলৈ গ'লেহি হাত মুখ ধুই আজৰি এইপিনে কৰি আছোঁ গৰম পানী আৰু এইফালে মই লৈ আছোঁ এটা হাঁহ খুব ভাগৰ লাগিছে এইটো আজি খাম হাঁহটো মাৰি খাম এয়া গৰম পানী হৈ আছে জুই চুই বহি আছোঁ মুনু কি কৰি আছা হাঁহ খাবানে খাবা অঁ বাহিৰতে এনেকৈ বহি আছোঁ হাঁহটো মাৰিলোঁ ভালকৈ মৰা নাই আৰু অলপ মাৰিব লাগিব হাঁহ মাংস বনাই আছোঁ একদম আলু দি ভাজি আছোঁ আৰু এইপিনে চাইডত গৰম পানী কৰি থৈছোঁ মিনু মিনু মাংস খাবা এইপিনে আমাৰ মিনু ৰখি আছে মোৰ ওচৰতে এইফালে আহি গ'ল মোৰ হাতলৈ 400 টকা এইপিনে মই হাঁহ মাৰোঁ মানে মোৰ এটা হাঁহ আকৌ বিকি আহিলে কাষ্টমাৰ আহি গ'ল হাঁহ পালোঁ বিক্ৰী কৰি 400 টকা আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব আজিলৈ বাই বাই এতিয়া হাঁহ খাম আৰু গুড নাইট কৰি দিয়া গুড নাইট বাই বাই